বন্ধু বন্ধুসকল আজি দুটা সাপ ৰেস্কিউ কৰিব আহিলোঁ সো ডাইৰেক্ট চেহাৰো নিয়ালোঁ এফালে এটা ধোঁৱা সাপ ৰখি আছে যোনটো চেক্ৰেট কেলবেক বুলি কয় আৰু এফালে বেণ্ডেড কেৰেট হয় আৰু জেনেৰেলি মানে এজ পাৰ মাই নলেজ মানে বেণ্ডেড কেৰেটটোৱে বেলেগ সাপ খায় সো দুইটা সাপ ইয়াত ৰখি আছে এতিয়া মেবি বেণ্ডেড কেৰেটটোৱে হয়তো ইয়াক খাবলৈ ৰখি আছিলে কিন্তু মানুহবোৰে ভয় কৰিছে কাৰণে মই জলদি সাপকেইটা ৰেস্কিউ কৰি মুকলি কৰি দিওঁ সো ৰেস্কিউ কৰা যাওক চাই থাকক লাষ্টলৈকে আপোনালোকে ভিডিঅ'বিলাক গগৈছ এডভেঞ্চাৰ ভিডিঅ'বিলাক সো পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকলৈ লাষ্টত কৈ দিছোঁ এইটো প্ৰথমতে ক'ব লাগিছিলে স্বাগতম জনোৱা কথাটো এইটো এটা চেক্ৰেট কেলবেক তাৰপৰা এইটো বেণ্ডেড কেৰেট যোনটো হাইলি নিউৰ'টক্সিন থাকে বেণ্ডেড কেৰেটত আৰু এইটো ধোঁৱা সাপ চেক্ৰেট কেলবেক যোনটো একেবাৰে অবিষাক্ত সাপ সো এইটো খাই আছেনে খাই নাই তাৰমানে গোটাল এইফালে সোমাই আছে সো এইটো ৰেস্কিউ কৰা যাওক দেখিলোঁ আপোনাৰ বেণ্ডেড কেৰেটটো ইয়াত অলৰেডি মানে ইয়াক মানে বাইট কৰিছে মানে ডিনাৰ কৰিবলৈ ট্ৰাই কৰি আছিলে চেনেলৰ এতিয়া গতিকে মই কি কৰোঁ ডিনাৰটোৰ কাৰণে ৱেইট কৰোঁ নে ৰেস্কিউ কৰোঁ তাকে ভাবি আছোঁ যদি মই ৰেস্কিউ কৰি দিওঁ নেচাৰৰ অপজিটত যোৱা হ'ব কিন্তু বাট তেখেতলোকে ঘৰৰ মানুহখিনিয়ে বহুত ভয় কৰিছে গতিকে ৰেস্কিউটো কৰি দিওঁ নেকি নাজানো মোৰ ভুল হয় যদিও কিন্তু মানে ৰেস্কিউটো জলদি কৰিব লাগিব কাৰণ ঘৰৰ মানুহে বহুত ভুল কৰি আছে মানে ভয় কৰি আছে যদি মই ডিনাৰটোৰ কাৰণে ৰখি দিওঁ মানে বেণ্ডেড কেৰেটটোৱে ধোঁৱা সাপটো খোৱালৈকে মই ৰখি দিওঁ তেন্তে অলৰেডি বহুত লেট হৈ যাব মই নাজানো এই বিগ ঢালিলে নালাগে কিন্তু মানে অলৰেডি মানে ইমান টাইম যদি কামুৰি আছে মানে এনেকৈ এইটো স্পৰ্টো এনেকৈ কামুৰি আছে অলৰেডি মানে নিউৰ'টক্সিন ঢালি দিলে ধোঁৱা সাপটো অলৰেডি ইমান টাইম মৰিব লাগিছিলে কিন্তু মানে সাধাৰণতে আমি যিকোনো ভেনমাছ চিনাকে মানে আপোনাৰ মানে সিহঁতৰ বিষবিলাক মানে জলদি দিবলৈ ট্ৰাই নকৰে কাৰণ সিহঁতৰ বিষবিলাক আপোনাৰ হজম শক্তিৰ কাৰণে প্ৰয়োজন হয় চ' এইটো অলপ টাইম লাগিব যদি বিষ নাদিয়া বিষ দিয়াহেঁতেন অলৰেডি মৰিলেহেঁতেন চাগে ধোঁৱা সাপটো কিন্তু ধোঁৱা সাপটো ইমান এটা ৰিয়েকশ্যন মই হেভি দেখা নাই I'm really sorry মই নেচাৰৰ এগেইনষ্টত যাবলগীয়া হৈছে হাতটো ৰেস্কিউ কৰিব ইয়াতে এতিয়া কামোৰৰ পৰা এৰাবলৈ দিগদাৰ হ'ব ইয়াতে বস্তা চস্তা ভৰাই কেনেকুৱা পইচা সোমাই গ'ল চেণ্ডেল চেণ্ডেল দি দিয়া উপায় নাই ওলাইছে ইয়াক এনেকৈ চেণ্ডেলৰ মাজেদি ওলাই গৈছে এনেকৈ সোমাই লৈ যাওঁ উপায় নাই ন তাক এনেকৈ দিব লাগে চেণ্ডেলটো যাব দে খালি আপোনালোকৰ নাযায় যাব ওলাব তাৰ মুখখনৰ পৰা লাষ্টৰ এবাৰ দিয়া ভাল নেকি এটা চেক্ৰেট কেলবেক এটা হৈ আছে বেণ্ডেড কেৰেট ওৱান অফ দ্য মষ্ট ভেনমাছ স্নেক ইন দ্য আছাম যোনটো হাইলি নিউৰ'টক্সিন থাকে দুটা অলৰেডি মোৰ মোনাত সোমালে চ' মই ভাবিছোঁ এইটো ডিনাৰটো কৰিব দিয়ে এনেকৈ এই দিনকৈ চ' এই ডিনাৰ কৰে কি কৰে কৰিব ত' ফাইনেলি ৰেস্কিউটো ছাকচেছফুলি কৰা হ'ল এনেকৈ ৰিলিজ কৰি দিম যাতে এই ডিনাৰটো কৰিব পাৰে যদি মই ইয়াক মানে এৰুৱাই দিওঁ মানে এইটো আপোনাৰ নেচাৰৰ এগেইনষ্টত যোৱা হ'ব যোনটো আমাৰ ফুড চেইন হওক মানে খাদ্য শৃংখল যোনটো সেইটো এগেইনষ্টত যোৱা হ'ব চ' এনেকৈ এৰি দিম সি ডিনাৰ কৰিব ইয়াক খাই কি কৰে কৰিব জাষ্ট মানে এখেতলোকে ভয় কৰিছে কাৰণে মই এইটো জাষ্ট এনেকৈ ইয়াৰ পৰা কিন্তু মানে এজ পাৰ নেচাৰ মানে মই এইটো এনেকৈ ৰেস্কিউ কৰিব নাছিলে জাষ্ট মানে খাবলৈ দিব লাগিছিলে সেইটো ইয়াত ৰখি মেলি কিন্তু মানে এতিয়াও মানে মুখখন তাত লাগি আছে আপোনালোকে দেখিছে ইয়াক এনেকৈ এৰি দিয়া হ'ব যাতে ই এৰি দিয়াৰ পিছতো যাতে খাব পাৰে বা ডিনাৰটো কৰিব পাৰে যাতে নেচাৰৰ এগেইনষ্টত মোৰ সেইবিলাক নাযায় গতিকে এনেকৈ হেৰি কৰা যাওক চ' এতিয়াৰ পৰা টাটা বাই বাই ৰিলিজ কৰা ভিডিঅ'ত দেখাম আপোনালোকে লাষ্টত এয়া ক্লিপ পাই গ'লোঁ দেখিছে এইকণিত এতিয়া ক্লিপটো নাইকিয়া হৈ গ'ল এইকণিত আপোনাৰ বেণ্ডেড কেৰেটটোৱে এইকণিত কামুৰি আছে তাৰপৰা ধোঁৱা সাপটোৱে আকৌ ইয়াক কামুৰি দিছে দেখিছেনে মানে দুইটা মানে একদম উইনাৰ চিকেন ডিনাৰ মেটচ চলি আছে গতিকে এনেও মোৰ মতেতো এনেও আপোনাৰ হেৰি বেণ্ডেড কেৰেটটোৱে জিকিব ধোঁৱা সাপটো এনেও নিজিকে মোৰ লগত আছে মিষ্টাৰ এছ কে সুচেন কোচ হাই
ইয়াত মানে মই এনেকৈয়ে দিওঁ আৰু সেইটো মানে ডিনাৰ কৰি থকা অৱস্থাতে ৱাও এইটো মানে মোৰ কাৰণে এটা গ্ৰেট মুভমেণ্ট মানে চাওক আপোনালোকে ধোঁৱা সাপটো মানে বেণ্ডেড কেকটোত কামুৰি আছে এতিয়া এৰি দিলে বাৰু অথনি কামুৰি আছিলে তাৰপৰা বেণ্ডেড কেকটোৱে কামুৰিছে অভিয়াছলি মানে কেছটো এনেকুৱা হ'ল মানে বেণ্ডেড মানে ধোঁৱা সাপটো অৱশেষত মানে একদম মানে হেৰি হৈ গ'ল মানে অভিয়াছলি যিমান হ'লেও এতিয়ালৈকে বিষ দিছে চাগে নিউৰটক্সিনটো পৰিছে ইয়াৰ গাত ধোঁৱা সাপটো গাত চ' মানে ই মানে একদম মানে বেহুচ হৈ যোৱা টাইপৰ হ'ল আৰু মানে একে অৱস হৈ গ'ল ধোঁৱা সাপটো সেইটো চ' বেণ্ডেড কেকটো মানে ধোঁৱা সাপটো এতিয়াকে মানে কামটো নাইকিয়া হৈ গ'ল চ' মই ভাবিছোঁ মানে ধুনীয়াকৈ ডিনাৰটো হৈ যাওক মানে এইটো মানে এনেকুৱা জেগাত এৰিব পাৰি মানে আৰু জেনেৰেলি জানো মানে আপোনাৰ বেণ্ডেড কেকটোৱে মানে জেনেৰেলি মানে আক্ৰমণ কৰা কোনো মানে তথ্য নাই আজি আমাৰ হাতৰ ৰেকৰ্ডো নাই বেণ্ডেড কেকটোৱে কাকো নেকামোৰে কাকো একো নকৰে চ' মানে এনেকুৱা হাইৱে জিকা লিখা মানে জেগাটো মানে আপোনাৰ মানে বেণ্ডেড কেকটো এৰিব পাৰি কিন্তু মানে হাইৱে ফালে গৈ আছে মই অকণ এইফালে টাইম দিওঁ যাতে হাবি ফালে গুচি যায় দেখিছে ধোঁৱা সাপটো একদম অৱস হৈ গৈছে একদম কাম নাইকিয়া হৈ গ'ল একদম মানে লাইটলি মানে কিবা হৈ গ'ল আৰু মই এতিয়া ফাইনেল কেছটো কৰিছোঁ ই যোনটো বেণ্ডেড কেকটো হৈছে ই হৈছে হাইলি নিউৰটক্সিন হয় নিউৰটক্সিনবিলাক সাধাৰণতে আমাৰ বডিত যেতিয়া যায় মানে তেতিয়া মানে আমাৰ বডি গোটেই মাচুলবিলাক অৱস হৈ যায় কিবা হৈ যায় গোটেইখিনি কিবা হৈ যায় চ' মানে সাধাৰণতে বেণ্ডেড কেকটোৱে কেতিয়াও মানে বাইট নকৰে বহুত এলেহুৱা প্ৰজাতিৰ সাপ হয় চ' বেণ্ডেড কেকটোলৈ আপোনাৰ ইমান ভয় কৰাৰ কোনো প্ৰয়োজন নাই আৰু বাকী ধোঁৱা সাপটোতো কোনো আপোনালোকে চিনি পাই চাগে ইয়াত আমাৰ ধোঁৱা সাপ যোনটো পানীত পায় আৰু মানে জেনেৰেলি মানে মানুহ ঘৰত কোৱা মতে মানে 5টামান সাপ সোমোৱা আছিলে বুলি হেনো আৰু মই ভাবিছোঁ মানে যদি 5টামান সাপ সোমাইছিলে জেনেৰেলি বেণ্ডেড কেকটো ওলালে বেলেগ সাপবিলাক লগে লগে পলাই দিয়ে এইটো যেনেকুৱা মোচনত তাক মাৰিছে মানে ই মানে ধোৱা পজিশ্যনটোৱে বেয়া হ'ল ই যদি মুখত বা নেগুত ধৰিলেহেঁতেন ধোঁৱা সাপটো একদম গ'ল আৰু মানে নিউৰটক্সিন ভালদৰে দিলে আৰু অৱস্থা বেয়া ই একদম গেধা সাপ একদম গেধা ইয়াৰ স্কেলটো চাওক অনলি ওৱান অফ দ্য মানে এইটোৱে এটা স্নেক যোনটো মানে ত্ৰিভুজ আকৃতিত পোৱা যায় বেণ্ডেড কেৰেটটো ত্ৰিভুজ আকৃতিত পোৱা এটা সাপ আছে কেৰেট স্নেক আমাৰ অসমত কেৰেট প্ৰজাতিৰ দুটা সাপে পোৱা যায় এটা ব্লেক কেৰেট এটা হৈছে বেণ্ডেড কেৰেট ব্লেক কেৰেটটো মই বহুত দিনৰ পৰা দেখা নাই লাষ্ট মোৰ এটা ভিডিঅ'ত আপোনালোকে হয়তো দেখিছিলে মানে এই বেণ্ডেড কেৰেটটোৱে ব্লেক কেৰেটটো আপোনালোকে মানে খাই মেলি উকলিয়াই দিছিলে মই মোনাত ভৰাই থোৱা কাৰণে যোনটো মই থাম্বনেইলত দিছিলোঁ উইনাৰ ছেকেণ্ড লিটাৰ বেণ্ডেড কেৰেট উইনাৰ বুলি এনেকৈ কিবা দিছিলোঁ মই মানে মই যেতিয়া ৰেস্কিউ কৰি আহিছিলোঁ তেতিয়া বেণ্ডেড কেৰেটটোৱে মানে উকলিয়াই দিলে মোনাৰ ভিতৰতে ব্লেক কেৰেটটো এইটো এটা মানে গ্ৰেট মুভমেণ্ট অথনি মোনাত দেখুৱাতে ধোঁৱা সাপটো মৰিলে আৰু আপোনালোকক মই লাষ্ট এটা কথা কৈছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'বোৰ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথা হ'ল মোৰ ভিডিঅ'বিলাক যদি কিবা ভুল দেখিছে আৰু যিসকল ৰেস্কিউ আছে অসমত তেখেতলোকে মোক জনাব যে মোৰ ভিডিঅ'বিলাকত এইটো ভুল হৈছে কিবা হৈছে তুমি সাপবিলাক এনেকুৱা কৰিব নালাগে এনেকুৱা ষ্টাইলত কৰিব নালাগে যিহেতু মই শিকাৰোঁ গতিকে আপোনালোকে মোক তাৰ মন্তব্য জনাব পাৰে যে মই কেনেকুৱা ষ্টাইলৰ কামবিলাক কৰিব পাৰোঁ চ' ইয়াতো কিছুমান মোৰ ভুল হৈ যাব পাৰে কিন্তু মই আজি মানে এইটো এনেকৈ এৰিলোঁ যাতে ডিনাৰটো কৰিব পাৰে বুলি আজিৰ বাবে টাটা বাই বাই আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক ভাল পাইছে আৰু একে কওঁ এতিয়া বাবে গুড নাইট টাটা বাই বাই Every time we say goodbye, they all see that it's a lie. 'Cause we always give it one last try. Yeah, you've watched me break 1,000 times. Now I'm all alone, 'cause you never show. You say you will, but then you don't. That's how it goes. Don't wanna know. I'm turning off my mind so I get by. I just wanna be happy, happy tonight. Happier tonight. For you in the morning, I'ma leave without giving a warning. I'ma leave without giving a. But every time we say goodbye, we all know that it's a lie. Now I'm all alone, 'cause you never show. You say you will, but then you don't. That's how it goes. Don't wanna know. Turning off my mind so I get by. I just wanna be
up.